নমস্কাৰ বন্ধুসকল, অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিৰ প্ৰথম প্ৰশ্ন হ'ল, ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ উপৰিও আন কোনখন দেশৰ ৰাষ্ট্ৰীয় সংগীত লিখিছিল? উত্তৰ: ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতীয় সংগীতৰ উপৰিও বাংলাদেশৰো ৰাষ্ট্ৰীয় সংগীত লিখিছিল। প্ৰশ্ন 2, মানুহৰ শৰীৰত মুঠ কিমানডাল হাড় থাকে? উত্তৰ: মানুহৰ শৰীৰত 206ডাল হাড় থাকে। প্ৰশ্ন 3, অসমীয়া ভাষাত মুদ্ৰিত প্ৰথম কিতাপখনৰ লেখক কোন আছিল? আত্মাৰাম শৰ্মা অসমীয়া ভাষাত মুদ্ৰিত প্ৰথম কিতাপখনৰ লেখক আছিল। প্ৰশ্ন নম্বৰ 4, কোনে প্ৰথমে মহাত্মা গান্ধীক ৰাষ্ট্ৰৰ পিতৃ বুলি অভিহিত কৰিছিল? উত্তৰ: সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক প্ৰথমে ৰাষ্ট্ৰৰ পিতৃ বুলি অভিহিত কৰিছিল। প্ৰশ্ন নম্বৰ 5, 1947 চনৰ 15 আগষ্টত ভাৰতে প্ৰথম স্বাধীনতা ক'ত উদযাপন কৰিছিল? উত্তৰ: কলকাতা, বৰ্তমান কলকাতাত। কুৱেশ্যন নম্বৰ 6, সাবৰমতী আশ্ৰম কোনে স্থাপন কৰিছিল? উত্তৰ: মহাত্মা গান্ধীয়ে সাবৰমতী আশ্ৰম স্থাপন কৰিছিল। প্ৰশ্ন 7, মানুহৰ মগজুৰ ওজন প্ৰায় কিমান গ্ৰাম থাকে? উত্তৰ: মানুহৰ মগজুৰ ওজন প্ৰায় 1350 গ্ৰাম থাকে। প্ৰশ্ন 8, কোনটো স্তন্যপায়ী প্ৰাণীৰ চকু আটাইতকৈ ডাঙৰ? উত্তৰ: হৰিণ। স্তন্যপায়ী প্ৰাণীৰ চকু আটাইতকৈ ডাঙৰ। প্ৰশ্ন 9, ভাৰতীয় উন্নয়ন পৰিষদৰ পদস্থ অধ্যক্ষ কোন? উত্তৰ: প্ৰধানমন্ত্ৰী হ'ল ভাৰতীয় উন্নয়ন পৰিষদৰ পদস্থ অধ্যক্ষ। প্ৰশ্ন নম্বৰ 10, আগ্ৰাত জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ: শাহজাদী জাহানাৰা বেগম আগ্ৰাত জামা মছজিদ নিৰ্মাণ কৰিছিল। প্ৰশ্ন নম্বৰ 11, ভাৰতত নিৰ্মাণ হোৱা প্ৰথম চলচ্চিত্ৰ কোনখন আছিল? উত্তৰ: ৰজা হৰিশ্চন্দ্ৰ আছিল ভাৰতত নিৰ্মাণ হোৱা প্ৰথম চলচ্চিত্ৰ। প্ৰশ্ন নম্বৰ 12, মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম কি? উত্তৰ: কলিজা হয় মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। প্ৰশ্ন নম্বৰ 13, ৰামধেনুত কোনটো ৰং অধিক বিক্ষেপণ হয়? উত্তৰ: ৰঙা ৰং ৰামধেনুত অধিক বিক্ষেপণ হয়। প্ৰশ্ন নম্বৰ 14, পৃথিৱীৰ আটাইতকৈ প্ৰচুৰ পৰিমাণে পোৱা ধাতুৰ উপাদান কোনটো? উত্তৰ: এলুমিনিয়াম হ'ল পৃথিৱীৰ আটাইতকৈ প্ৰচুৰ পৰিমাণে পোৱা ধাতুৰ উপাদান। প্ৰশ্ন নম্বৰ 15, হাৱা মহল ক'ত অৱস্থিত? উত্তৰ: ৰাজস্থানৰ জয়পুৰত হাৱা মহল অৱস্থিত। প্ৰশ্ন নম্বৰ 16, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰ: জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান, বৰ্তমান উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত, হ'ল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান। প্ৰশ্ন নম্বৰ 17, ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰ: হিচিম ৰাষ্ট্ৰীয় উদ্যান হ'ল ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান। প্ৰশ্ন 18, ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ কিমান চনত স্থাপন হৈছিল? উত্তৰ: ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ 1885 চনত স্থাপন হৈছিল। প্ৰশ্ন নম্বৰ 19, ভাৰতৰ প্ৰথম পাৰমাণৱিক ৰিয়েক্টৰটোৰ নাম কি? উত্তৰ: অপ্সৰা। ভাৰতৰ প্ৰথম পাৰমাণৱিক ৰিয়েক্টৰটোৰ নাম হ'ল অপ্সৰা। কুৱেশ্যন নম্বৰ 20, ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল? উত্তৰ: লৰ্ড কেনিং আছিল ভাৰতৰ প্ৰথম ভাইচৰয়। কুৱেশ্যন নম্বৰ 21, ভাৰতৰ প্ৰথম মহিলা পাইলট কোন আছিল? উত্তৰ: প্ৰেমা মাথুৰ আছিল ভাৰতৰ প্ৰথম মহিলা পাইলট। কুৱেশ্যন নম্বৰ 22, ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? উত্তৰ: চৰ্দাৰ বল্লভভাই পেটেল আছিল ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী। কুৱেশ্যন নম্বৰ 23, ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল? উত্তৰ: চৰ্দাৰ বলদেৱ সিং আছিল ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী। কুৱেশ্যন নম্বৰ 24, ভাৰতৰ প্ৰথম বিত্তমন্ত্ৰী কোন আছিল? এনচাৰ: আৰ.কে. ষণমুখ চেট্টি আছিল ভাৰতৰ প্ৰথম বিত্তমন্ত্ৰী। কুৱেশ্যন নম্বৰ 25, ভাৰতৰ প্ৰথম কেন্দ্ৰীয় শিক্ষামন্ত্ৰী কোন আছিল? উত্তৰ: মৌলানা আবুল কালাম আছিল ভাৰতৰ প্ৰথম কেন্দ্ৰীয় শিক্ষামন্ত্ৰী। কুৱেশ্যন নম্বৰ 26, জ্ঞানপীঠ বঁটা লাভ কৰা কোনটো ক্ষেত্ৰত দিয়া হয়? জ্ঞানপীঠ বঁটা কোনটো ক্ষেত্ৰত দিয়া হয়? উত্তৰ: সাহিত্য ক্ষেত্ৰত জ্ঞানপীঠ বঁটা দিয়া হয়। কুৱেশ্যন নম্বৰ 27,